হে গাইজ, কেতিয়াবা এনেকুৱা অনুভৱ হয় যে আমি অসমৰ হয় নে নহয়। আৰু যদি আপোনালোকে কাৰণটো জানিব বিচাৰে তেতিয়াহ'লে প্ৰথমে এই ভিডিঅ'টো চাই লওকচোন। মানে অসমখনত চলি আছে কি গাইজ, আপোনালোকে কিবা ধৰিব পাৰিছেনে? এই মিয়া খেদা, এই আল কৰা আৰু তাৰ মাজতে এইকেইটা। যদি কেতিয়াবা মতা আকৌ মাইকী হ'ব বিচাৰে তেতিয়াহ'লে মাইকী আকৌ মতা হয়। আৰু এইকেইটা চাই লওক গাইজ, আপোনালোকে নিজেই চাই গম পাবই এইকেইটা কি বুলি ক'ব লাগে আৰু কি ক'ব। এইগৰাকী বাইদেউ আকৌ বজাৰলৈ ওলাইছিলে, কিন্তু মাকে খেদন দিয়াৰ বাবে আকৌ ভিতৰত ঘূৰি গৈ সোমাই থাকিলে। কিন্তু সেইবোৰ কৰিব নাপায়, পগলা হৈ গাইজ চক কি কৰি ফুৰিছে, কি কৰিছে তেওঁহে জানিব আৰু দেই। ওপৰৰ অংশ ঠিকেই আছিলে, এতিয়া তলৰ অংশ বা কি তেওঁহে জানিব। আৰু আৰু দ্বিতীয়তে এইগৰাকী আকৌ বাইদেৱে ইনষ্টাগ্ৰামত ফেচবুকত গোটেইখনতে ৰক্তিম নামৰ ল'ৰাজনক বিচাৰি আছে। কোন ৰক্তিম নামৰ ল'ৰাজন, তেওঁ শীঘ্ৰে গৈ বাইদেউৰ ঘৰত উপস্থিত হওক, কিয়নো বাইদেৱে আপোনাৰ বাবে অপেক্ষা কৰি আছে। আৰু যদি আপুনি গৈ উপস্থিত নহয় তেতিয়াহ'লে বাইদেৱে ইনষ্টাগ্ৰাম ফেচবুকত জুই লগাই দিব। বাকীবোৰ ঠিকেই আছিলে, কিন্তু ৰস খাই গুচি গ'ল, সেইটোহে বুজি নাপালোঁ গাইজ। ये है हमारा असम का यशोदा माया की गुप्पी। आप लोग खुद ही देख लो भाई, देख के क्या बताना चाहते हो बता सकते हो। আৰু কি ক'ব এওঁৰ বিষয়ে, কৃষ্ণৰ ভুল ঘৰত ক'বলৈ আহিছে। আৰু এইখন চাগে নতুনকৈ চিনেমা বা শ্বৰ্ট ফিল্ম বনি আছে, য'ত গোপীৰ এটা অংশ তেওঁকো দিয়া হৈছে। আৰু ড্ৰেছটো চাই ভাল লাগিলে গাইজ, আৰু যিবোৰ অলংকাৰ পিন্ধাইছে সেই সকলো চাই ভাল লাগিলে। আৰু আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্টত জনাব, আৰু তেওঁলোকৰ বাবে এটা ধুনীয়া মন্তব্য কমেণ্ট বক্সত লিখি থৈ যাব, কিয়নো এনেকুৱা ভিডিঅ' কেতিয়াবা বনাম বুলি ভাবিছোঁ। আৰু আপোনালোকৰ মনোৰঞ্জনৰ বাবে কিমাননো সদায় আপোনালোকে ব্লগ ভিডিঅ'সমূহ চাই বৰিং হৈ থাকিব, ভাবিলোঁ আজি এটা ৰ'ষ্ট ভিডিঅ'কে আপোনালোকৰ বাবে বনাই দিওঁ। ৰ'ষ্ট নহয় গাইজ, এনেই আৰু মন গ'ল বনাই দিলোঁ।